মানে মোৰ ভিডিঅ' চাই সেইটো মই ভবা নাছিলোঁ যে চাব ইমান মই ডাঙৰ ইউটিউবাৰ নহয় সৰু তোমাৰ ইমান সৰু ইউটিউবাৰটোৰ ভিডিঅ'খন চাব বুলি সেইটো মই ভবা নাছিলোঁ মানে আজি ভিডিঅ'টো পথাৰৰ পৰা আৰম্ভ কৰি দিছোঁ মানে আজি মনটো বহুত ভাল লাগি আছে মানে আপোনালোক কি ক'ম তো থাম্বনেইল চাই গম পাইছে আজি কাৰ বিষয়ত কথা পাতিম মানে প্ৰথমতে ক্ষমা কৰি লৈছোঁ এইকেইদিন আপোনালোকক ভিডিঅ' দিব পৰা নাই আৰু কিয় দিব পৰা নাই এইকেইদিন মানে মোৰ খেতি অলপ হৈ আছে সেইকাৰণে ভিডিঅ' দিব পৰা নাই মাজতে মানে পানী নোহোৱা হৈ গৈছিলে যিহেতু সেইকাৰণে মানে এইখিনি পথাৰত বৰষুণটো দিছে তো আজি দিয়া নাই আজি ৰ'দ দিছে তো সেইকাৰণে আপোনালোকক ভিডিঅ' দিবলৈ পৰা নাই এতিয়া লাহে লাহে ভিডিঅ' দিম বুলি ভাবিছোঁ তো আপোনালোকে অলপ নমস্কাৰ বন্ধুসকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাইছে চাকা ব্লগ তো আজি বহুত ভাল হৈছে কিয়নো মানে বন্ধুসকল মোক মানে এজন ইউটিউবাৰে দুলুৰাজ দাই তো বহুত ইমান ডাঙৰ ইউটিউবাৰ এজনে মোক যে কমেণ্ট কৰিব মোৰ ভিডিঅ'বোৰ চাব মই সেইটো ভবা নাছিলোঁ কিন্তু তাৰ বাবে মনটো বহুত ভাল লাগি আছে তো সেইকাৰণে আজি ভিডিঅ' এটাকে বনাই দিওঁ বুলি ভাবিলোঁ তো দুলুৰাজ দাই মানে মোৰ ভিডিঅ' চাই সেইটো মই ভবা নাছিলোঁ যে চাব ইমান মই ডাঙৰ ইউটিউবাৰ নহয় সৰু তোমাৰ ইমান সৰু ইউটিউবাৰটোৰ ভিডিঅ'খন চাব বুলি সেইটো মই ভবা নাছিলোঁ মানে ৰাতিপুৱাই ভিডিঅ'টো অন কৰিছোঁ ইউটিউবটো অন কৰিছোঁ তেতিয়া দেখিছোঁ দুলুৰাজ দা মানে কমেণ্ট আহিছে তেতিয়া মই আনন্দিত হৈ গৈছোঁ মানে কি ক'ম ইমান সৰু ইউটিউবাৰজনক যে ডাঙৰ ইউটিউবাৰজনে কমেণ্ট কৰিব মই ভবা নাছিলোঁ থেংক ইউ ছ' মাছ দুলুৰাজ দা আপুনি মোৰ ভিডিঅ'টো চাই অলপ ভাল পালে আপুনি কমেণ্ট এটা দিছে মোক সেইটো কাৰণে বহুত মানে আনন্দ মই প্ৰায় মানুহে তাক চিনি পায় সেইজনে যে মোক কমেণ্ট কৰিব মই সেইটো ভবা নাছিলোঁ মানে তাকতো সকলোৱে চিনিয়ে পায়তো চবে মানে অসমৰ চুকে কোণে তাক প্ৰায় মানুহে চিনি পায় কিন্তু সেইজনে মোক কমেণ্ট কৰিব মই কেতিয়াও মই জীৱনত ভবা নাছিলোঁ মানে কি ক'ম বহুত আনন্দিত মানে ৰ'দটো বৰ চোকাকৈ ওলাইছে তাকে বোলো গৰুকেইটা আনি আহোঁগৈ তেন্তে ব্লগ ভিডিঅ'টো চাই যাওক স্কিপ নকৰাকৈ ইমান গৰমত হও গৰুকেইটা দেখিছে গৈ থাকোঁ আনিবলৈ তো গৰুকেইটা বহুত কষ্ট হৈছে এইকেইদিন হাল চাল বাই আছে তো অলপ চেহাত বান্ধি দিওঁ হৈ বহুত গৰমত থাকিব পৰা নাই চাগে চাই আছে মানুহকেইটাকে তো লৈ আনো এইটো মাজত ভালেকেইদিন ৰ'দ দি দিলে সেইকাৰণেতো মানে ৰুব নোৱাৰিলে তো এইটো চিট অলপ খান্দি থৈছে সেইকাৰণে পানীখিনি তাত যায়গৈ মানে পানীবোৰ চব তাত যায়গৈ সেইকাৰণে মানে ৰোৱা অলপ লেট হ'ল তো এতিয়া পানী অলপ আছে এতিয়া জলদি লৈ খতম কৰিব লাগে আৰু 2-3 দিনৰ ভিতৰত খতম হৈ যাব চাগে তো এতিয়া গৰুকেইটা গৰমত আছে লৈ যাওঁ আৰু যিহেতু দেখিবলৈ পাইছে পূৰা মানে খান্দি দিলে JCB তো এইটো অলপ বাম সেই পানীবোৰ চব মানে যায়গৈ এইফালে পানী বেছি হ'লে এতিয়া অলপ আলিটো দি দিয়া হৈছে কাষে সেইকাৰণে মানে পানী ৰখি আছে আহি পালোগৈ গৰুকেইটা চেহাত বান্ধি ঘৰলৈ যাম ভিডিঅ'টো বেছি দেখিলে নকৰোঁ মানে আজি বহুত দিনটো ভিডিঅ' দিব পৰা নাছিলে সেইকাৰণে আজি আহি গ'লোঁ আৰু কমেণ্টটো দেখি ভাল লাগি গ'ল যে দুলুৰাজ যে মোৰ ভিডিঅ' এটাত কমেণ্ট কৰিলে মানে সেইকাৰণে বহুত ভাল লাগিলে সেইকাৰণে আহি গ'লোঁ তো ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজি লৈ আহিলোঁ বাই বাই নেক্সট ব্লগত জলদি লগ পাই আছোঁ